মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোকক মোৰ চেনেলটিলৈ স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টিত তোমালোকৰ ষষ্ঠ শ্ৰেণীৰ সমাজ বিজ্ঞান পাঠ নম্বৰ 12 সিন্ধু উপত্যকাৰ সভ্যতা। যদি ভিডিঅ'টো ভাল লাগে তেন্তে লাইক কৰিবা, শ্বেয়াৰ কৰিবা, তোমালোকৰ ফ্ৰেণ্ডৰ মাজত শ্বেয়াৰ কৰিবা আৰু মোৰ চেনেলটিত যদি পোনপ্ৰথমবাৰ আহিছা তেন্তে ছাবস্ক্ৰাইব কৰিবা। ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰিবা আৰু অল নটিফিকেশ্যনটো অন কৰি ল'বা যাতে নতুন নতুন ভিডিঅ'বোৰ সহজতে পাই থাকা। যদি আগৰ ভিডিঅ'বোৰ চোৱা নাই তেন্তে ডেছক্ৰিপশ্যন বক্সত লিংক দিয়া আছে, সকলোবোৰ চাব পাৰিবা। এই পাঠটোৰ সকলো প্ৰশ্ন উত্তৰখিনি আজি সলসলীয়াকৈ কৰিম। প্ৰাচীন নগৰীয়া সভ্যতা সমাজ বিজ্ঞান ষষ্ঠ শ্ৰেণীৰ বাবে এক নম্বৰ উত্তৰ লিখা। ক নম্বৰ, কি নদীৰ পাৰত প্ৰাচীন সভ্যতা গঢ় লৈ উঠিছিল? উত্তৰ, সিন্ধু, নীল, ইউফ্ৰেটিছ, গ্ৰাইগ্ৰীচ, হুৱাংহো আৰু য়াংচিকিয়াং নদীৰ পাৰত প্ৰাচীন সভ্যতা গঢ় লৈ উঠিছিল। খ নম্বৰ চাবা, পাঠত উল্লেখ থকা প্ৰাচীন সভ্যতাসমূহৰ ভিতৰত কোনটো সভ্যতা বিস্তৃতি আটাইতকৈ বেছি? উত্তৰ, পাঠত উল্লেখ থকা প্ৰাচীন সভ্যতাসমূহৰ ভিতৰত সিন্ধু সভ্যতাৰ বিস্তৃতি আটাইতকৈ বেছি। গ নম্বৰ, কিহৰ ওপৰত ভিত্তি কৰি সিন্ধু উপত্যকাৰ সভ্যতাৰ লগত মেছপটেমিয়াৰ সভ্যতাৰ সম্পৰ্ক আছে বুলি ক'ব পাৰি? উত্তৰ, হৰপ্পা সভ্যতাত ব্যৱহাৰ হোৱা মহৰ মণি, কাপৰ, ৰুদ্ৰাক্ষ আৰু পোৰামাটিৰ চিল আদি মেছপটেমিয়াত পোৱা গৈছে। এইবোৰৰ ওপৰত ভিত্তি কৰি সিন্ধু উপত্যকাৰ সভ্যতাৰ লগত মেছপটেমিয়াৰ সভ্যতাৰ সম্পৰ্ক আছে বুলি ক'ব পাৰি। ঘ নম্বৰ, সিন্ধু উপত্যকাৰ মানুহৰ বিভিন্ন ঠাইৰ লগত বেপাৰ বাণিজ্যৰ কথা কিহে প্ৰমাণ কৰে? পাঠটোৰ আলমত লিখা। উত্তৰ, হৰপ্পা সভ্যতাত ব্যৱহাৰ হোৱা মণি, কাপোৰৰ, ৰুদ্ৰাক্ষ আৰু পোৰামাটিৰ চিল, মোহৰ আদি মেছপটেমিয়াত পোৱা গৈছে। আনহাতে হৰপ্পা চিল, মোহৰ কিছুমান চুমেৰিয় অঞ্চলতো আৱিষ্কাৰ হৈছে। বিভিন্ন ঠাইত উদ্ধাৰ হোৱা এই সামগ্ৰীসমূহে প্ৰমাণ কৰে যে সিন্ধু উপত্যকাৰ মানুহৰ বিভিন্ন ঠাইৰ লগত বেপাৰ বাণিজ্য আছিল। ঙ নম্বৰ, কিহৰ ওপৰত ভিত্তি কৰি সিন্ধু উপত্যকাৰ মানুহে চিলাই বিদ্যা জানিছিল বুলি অনুমান কৰা হয়? উত্তৰ, সিন্ধু উপত্যকাৰ ভগ্নাৱশেষৰ মাজৰ পৰা উদ্ধাৰ হোৱা
বেজী আৰু বুটামৰ পৰা অনুমান হয় যে সিন্ধু উপত্যকাৰ মানুহে চিলাই বিদ্যা জানিছিল। 2 নম্বৰ, পাঠত থকা মানচিত্ৰখন চাই তলৰ প্ৰশ্নসমূহৰ উত্তৰ দিয়া। ক নম্বৰ, লথাল আৰু কাবিবাংগান বৰ্তমান কোন কোন ৰাজ্যত অৱস্থিত? উত্তৰ, লথাল বৰ্তমানৰ গুজৰাট আৰু বালিবাংগান ৰাজস্থান ৰাজ্যত অৱস্থিত। খ নম্বৰ, সিন্ধু নদীয়ে চুই যোৱা ঠাইকেইখনৰ নাম মহেঞ্জোদাৰো, চানহদ আৰু হৰপ্পা। উত্তৰ লিখিবা। ঠিক আছে। গ নম্বৰ, পাকিস্তানৰ অন্তৰ্গত ঠাইকেইখনৰ নাম লিখা। উত্তৰ, বৰ্তমান পাকিস্তানৰ অন্তৰ্গত ঠাইকেইখনৰ নাম মহেঞ্জোদাৰো, চানহদ আৰু আমৰি চটকাকহ। ঠিক আছে। ঘ নম্বৰ, ঝিলাম বৰ্তমান কোনখন দেশত? উত্তৰ, ঝিলাম নদীখনৰ উৎপত্তি ভাৰতত জম্মু কাশ্মীৰেদি বৈ গৈ পাকিস্তানত সোমাই চিনাব নৈৰ লগত মিলিত হৈছে। 9 নম্বৰ, বেপাৰ বৰ্তমান ভাৰতত কোন ৰাজ্যত অন্তৰ্গত? উত্তৰ, বেপাৰ বৰ্তমান ভাৰতৰ পাঞ্জাব ৰাজ্যৰ অন্তৰ্গত। 3 নম্বৰ, কংসৰ লগত খংস মিলোৱা। তোমাৰ উত্তৰ চাবা। উত্তৰ, সিন্ধু উপত্যকাৰ সভ্যতাৰ মানুহে অলংকাৰ পিন্ধিছিল। 2 নম্বৰ, সিন্ধু উপত্যকাৰ সভ্যতাৰ মোহৰবোৰ আছিল চতুৰ্ভুজ, ঘূৰণীয়া আৰু চুঙা আকৃতিৰ। 3 নম্বৰ, সিন্ধু উপত্যকাৰ মানুহে বস্তু কঢ়িয়াবলৈ উট আৰু গাধ ৰাখিছিল। 4 নম্বৰ, সিন্ধু উপত্যকাৰ ভঁৰালবোৰ ব্যৱহাৰ কৰা হৈছিল শস্য ৰাখিবৰ বাবে। 5 নম্বৰ, সিন্ধু উপত্যকাৰ সমসাময়িক সভ্যতা মেছপটেমিয়া সভ্যতা। এবার 4 নম্বৰ চাবা। তোমাৰ অঞ্চলত পৰা মাটিৰে কি কি সামগ্ৰী তৈয়াৰ কৰে তাৰ এখন তালিকা প্ৰস্তুত কৰা। তোমালোকে এইটো নিজে কৰিবা। ঠিক আছে।
5 নম্বৰ, শুদ্ধ বাক্যত ৰাজচিন দিয়া। মহেঞ্জোদাৰো নগৰ ৰাস্তাবোৰ পৰা আছিল। খ নম্বৰ, মহেঞ্জোদাৰো নগৰৰ কোনো পৰিকল্পনা নাছিল। সিন্ধু উপত্যকাৰ সভ্যতাৰ ঘৰবোৰত একোটাকৈ কুঁৱা আৰু স্নানাগাৰ আছিল। ঘ নম্বৰ, সিন্ধু উপত্যকাৰ সভ্যতাৰ মানুহে লিপিৰ ব্যৱহাৰ কৰিছিল। ঙ নম্বৰ, হৰপ্পা সংস্কৃতিৰ সামগ্ৰীসমূহ প্ৰায়ভাগেই টিন আৰু ধাতুৰ সংমিশ্ৰণ তৈয়াৰী। এবাৰ উত্তৰ চাম। ক নম্বৰ উত্তৰ শুদ্ধ। ঠিক আছে। খ নম্বৰ অশুদ্ধ, কাটা চিন দিবা। গ নম্বৰ অশুদ্ধ, ঘ নম্বৰ শুদ্ধ আৰু ঙ নম্বৰ শুদ্ধ। ঠিক আছে, ৰুবা মই দি দিওঁ। এইটো কাটা, এইটো কাটা। ছয় নম্বৰ চাবা এবাৰ। সিন্ধু উপত্যকাৰ সভ্যতাৰ নগৰ পৰিকল্পনাৰ বিষয়ে লিখা। উত্তৰ, সিন্ধু উপত্যকাৰ সভ্যতা নগৰকেন্দ্ৰিক সভ্যতা। নগৰবোৰত আহল বহল ৰাজ-আলি আছিল। ৰাস্তাৰ চুকবোৰ ধেনু ভেৰিয়া আছিল, যাতে বস্তু কঢ়িয়াই নিয়া যান-বাহন সহজতে চলাচল কৰিব পাৰে। নৰ্মদা ব্যৱস্থা অতিশয় উন্নত আৰু চকুত লগা আছিল। প্ৰতিটো ঘৰৰ পৰা পানী ওলাই যাবৰ বাবে ইটাৰে নিৰ্মিত কিছুমান নলা আছিল। এই নলাবোৰৰ পানী ৰাজ-আলিৰ ডাঙৰ নলাবোৰেদি গৈ নৰ্মদাত পৰিছিল। নলাবোৰত ঢাকনিৰ সুব্যৱস্থা আছিল। ঘৰৰ ব্যৱস্থা উত্তম আছিল। ঘৰবোৰ ইটা আৰু বোকা পানীৰ সহায়ত নিৰ্মাণ কৰা হৈছিল। ঘৰবোৰ শাৰী শাৰীকৈ সজা হৈছিল। ৰাস্তা অৱৰোধ কৰি ঘৰ সজা নহৈছিল। ঘৰে প্ৰতি একোখন ডাঙৰ চোতাল আছিল। তদুপৰি কুঁৱা, স্নানাগাৰ, ডাঙৰ ভঁৰাল আদিও সিন্ধু উপত্যকাৰ সভ্যতা ভগ্নাৱশেষত পোৱা গৈছিল। 7 নম্বৰ চাবা। হৰপ্পা সংস্কৃতিৰ মানুহে ব্যৱহাৰ কৰা আচবাব-পত্ৰ, সজা প্ৰণালী আদিৰ ওপৰত এটি টকা প্ৰস্তুত কৰা। তোমালোক উত্তৰ লিখিবা, তুমি চাই লিখিবা। ঠিক আছে, ধুনীয়াকৈ লিখি দিছো, চাই লিখিবা। ভিডিঅ'টো ৰখাই পিনে তোমালোক ভালদৰে বহীত চাই লিখিবা। 8 নম্বৰ চাবা। হৰপ্পা সংস্কৃতিৰ মানুহৰ জীৱিকা নিৰ্বাহৰ মূল উৎস কি কি আছিল তালিকা বনোৱা।
উত্তৰ: হৰপ্পা সংস্কৃতিৰ মানুহৰ জীৱিকা নিৰ্বাহৰ মূল উৎসসমূহৰ তলত এখন তালিকা দিছোঁ, তোমালোকে চাই কৰিবা। ঠিক আছে? কৃষি কৰ্ম, পশুপালন, বেপাৰ বাণিজ্য আৰু শিল্পী কলা। ঠিক আছে? তো ছাত্ৰ ছাত্ৰীসকল আজিলৈ ইমানে। ভিডিঅ'টো যদি ভাল লাগিছে তেন্তে লাইক কৰিবা, শ্বেয়াৰ কৰিবা আৰু এটা ধুনীয়াছে কমেণ্ট কৰিবা। আৰু মোৰ চেনেলটিত যদি প্ৰথমবাৰ আহিছা তেন্তে ছাবস্ক্ৰাইব কৰিবা। ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিবা আৰু অল নটিফিকেশ্যনটো অন কৰি ল'বা। ঠিক আছে? যেতিয়াই মই ভিডিঅ' আপলোড কৰোঁ তেতিয়া যাতে তোমালোক পাই থাকা। আৰু আগৰ ভিডিঅ'বোৰ যদি চোৱা নাই, ডেছক্ৰিপশ্যন বক্সত লিংক দিয়া আছে, তোমালোকে তাৰ পৰা চাব পাৰিবা।